চ' বহুত দিনৰ মটৰ ব্লগিং কৰিম আজি। চ' আজি দিচামক দেখাম বলক। বহুত দিনৰ মটৰ ব্লগিং কৰিম আজি। ইফালে যাওঁতে কমচে কম 10,000 মানুহ হৈছে। ইয়াৰ পৰা যে গৈছিলোঁ যে এয়া ভিৰ কেনেকুৱা 10,000 ওপৰত। বহুত দিনৰ আগতে আহিছিলোঁ পিনে সেইটো পিনে গ'লোঁ। সেইপিনেও আছে, সেইপিনে খালি ভাল ৰাস্তাটো, সেইপিনে ৰাস্তাটো ইমান বেয়া নহয়। কেলে 100টামান স্পীড ব্ৰেকাৰ আছে নেকি? এনেকৈ লাইনটো দি দিলে ভাল। আমি এইটো চাইডে আহিলোঁ, এইটো চাইড দূৰ গেট একেই হয়গৈ। এইপিনে যেনেকৈ লাহে লাহে সেইপিনে গৈ পিনে একেটাই হৈ যায়গৈ। এইটো চাইডে সিদিনাখন আহিলোঁ, এইটো চাইডে একেই হয়গৈ। এইপিনে ক'ত যায়গৈ? এইটো চাইডে ক'ত যায়গৈ? টেকেলি ফুটা নে কি সেইপিনে যায়গৈ নি? হা টেকেলি ফুটা পিনে যায়গৈ নি? টেকেলি ফুটা নে কি সেইপিনে যায়গৈ নি? পইচা ল'ব লাগিব। পাৰ্কিঙত টিকেট লৈ হা জানুৱাৰী মানে গোটেই মাহ মানুহে ৱাইড এংগলত নাই থাকিলে এনেকৈ উঠিব লাগে ন ইমানটোতে কাট খাই ভালেই।
শ্লিপাৰত কিবা টিকেট লৈ নহয় আকৌ 50 টকামান লয় জানো বাইকখন ইয়াতে থৈ যাওঁ নহ'লে নে কি কৰো এতিয়া থৈ যাওঁ নেকি বাইক পাৰ কৰালে 50 টকা লয় নহ'লে ইভাগে 10 টকা লয় বানটো 10 টকা বাইকখন পাৰ কৰালে হেৰি টকা লয় চ' গাইজ ফাইনেল দিচামুখ চাব পাই গ'লোহি এতিয়া আপোনালোকক দিচামুখখন ভালকৈ দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাওঁ চ' ব'লক দেখাই আছোঁ চব বাইকখন ইয়াত পাৰ্কিং কৰি থৈছোঁ দিচামুখত এতিয়া মানুহে পিকনিক খাই আছিলোঁ পিকনিকৰ ছিজন কাৰণে জানুৱাৰী মাহৰ কাৰণে চ' আমিনো কি কৰিম এনেই অলপ চলপ চালোঁ কিবা কিবি কমলা চমলা ল'লোঁ আৰু বস্তু চস্তু ল'লোঁ ঘৰলৈ ত' বগৰী চগৰী ওলাইছিলে চ' এতিয়া ঘৰলৈ গৈ দিছোঁ লগতো চলাবলৈ দিছোঁ বাইকখন $2,000 years later. এইটো বেয়া ৰাস্তাটোদি অহা নাই ভাল ৰাস্তাটোদি গৈছোঁ অলপ মানে অলপ দূৰ হয় তথাপিতো দূৰ হয় কিন্তু ৰাস্তাটো ভাল হয় আৰু এতিয়া পিছবেলা গ'ল্ডেন আৱাৰৰ কাৰণে ভিউটো চেক কৰাত আপোনালোকে ভিউটো চেক কৰক ধুনীয়া ভিউ হৈছে একদম এস্থেটিক চ' মিউজিক এটা লগাইছোঁ চাওক আপোনালোকে
2,000 years later. আগলৈ গ'ল ঐ তাত এইখন এই বাইক পালচাৰখন লৈ আছো চাহ কফি লওঁ So guys, কফি অৰ্ডাৰ দিছিলোঁ আহিলে